আমি এনেকৈ বাৰে বাৰে প্ৰেক্টিচ কৰিম সবা এনেকৈ প্ৰেক্টিচ কৰোতে কৰোতে তোমালোকৰ হলহলিয়া হৈ যাব একদম তোমালোকে পটাপট পঢ়িব পৰা হৈ যাবা তোমালোকে পাৰাই অকমান মাজে সময় লাগি ধৰা হেতু খুকুজাটো দূৰ হৈ যাব দেই এতিয়া আমি আগবাঢ়ি যাওঁ তাৰ পিছত চোৱা এটো হল সন এতিয়া 2025 সন সৰ হয় নহয় সৰ সল এটো উচ্চাৰণটো কবা দেই সল এটো সল জন জপ জল জহ জয় জড় এটো ৰটো দৰেৰটো ৰ সকলো উচ্চাৰণটো কবা এটো বৰ্গীয় জ কব নালাগে জ উচ্চাৰণটো জ ৰ জড় ঝক টস দেখিছা মই কেৱল উচ্চাৰণটো কৈছো এটো ট উচ্চাৰণটো ট আৰু এটো হল ন টন টং এটো উঙটো আছিলে উঙৰ ছুটিটো টং ঠন টস টন টপ থৰ থব হয় নহয় বঢ়িয়া এতিয়া তোমালোকে মোৰ লগে লগে কৈ যাবা দেই তাৰ পিছত আকৌ পাৰাংগনে পঢ়িবা তা বাকি সকল শুনি যাবা কৈ যা মোৰ লগে লগে সন সৰ সল জন জপ জল জহ জয় জড় ঝক টস টন টং ঠন টস টন টপ থর থব বঢ়িয়া প্ৰাঙ্গণ তুমি আকৌ এবাৰ হেন্ডেজ কৰাচোন আকোবাৰ হেন্ডেজ কৰা ওকে বাকি সকল শুনি যাবা দেই এইটো কি হয় প্ৰাঙ্গণ সন সৰ সল সল জন জপ জল জহ এইটো জয় জৰ জৰ বা জড় এইটো জক ঝক টস টস টন টম টং ঠন টস টন টন হৈছে টপ টপ থৰ থৰ থব থব হব বঢ়িয়া হৈছে প্ৰাঙ্গণ হয়নে বাকি সকলো হয়তো শুনি গৈছে দেখি পোৱা নাই মই ঢাক খাই গৈছে ন মোৰ পৰা মই অলপ আঁতৰি দিছো এতিয়া দেখা পাইছা থব বঢ়িয়া এনেকৈ আমি প্ৰেক্টিচ কৰোতে কৰোতে চাবা তোমালোকে একদম ধুনীয়াকে হলহলিয়াকে পঢ়িব পৰা হৈ যাবা দেই আমাৰ হাতত এতিয়াও সময় আছে অলপ আহা আমি আৰু 15 মিনিট মান আমি অলপ প্ৰেক্টিচ কৰো দেই তাৰ আগত অকমান লিখি পেলাই তোমালোকক দেখাম চাবাচোন দেখা পাইছা সকলোৱে
এতিয়া ক ব কবটো নহয় নে এতিয়া চোৱা ক ব কব সনটো যেনিবা স দন্তিয়া ন সন হয় না টস ট প্ৰথম স বা স টস থন থ ন থন হয় না তাৰপিছত তোমালোকে গছ লিখিছিলা গ স আখৰটো দ্বিতীয় স কিন্তু উচ্চাৰণটো স গছ সক স ক সক হয় নহয় কল ক ল কল মই লিখি পেলাই কেৰে দেখাইছো যাতে মোৰ হাতৰ আখৰৰ শুদ্ধ পাকটো তোমালোকে দেখি পোৱা এটা মই কল লিখোতে চোৱা কেনেকৈ লিখিছো এইটো কটো চোৱা মই কেনেকৈ লিখিলো ক লটো লিখিছো এইটো কল গছটো লিখোতে তোমালোকে দেখা পাইছা এইটো হল গ হয়নে তাৰ পিছত গছ হয় নহয় এনেকে ঠিক আছে আহা এতিয়া আমি নেক্সট টুলে আগবাঢ়ি যাম তোমালোকে ইয়াত দেখা পাইছা আম হয়নে হল আম দেখা পাইছা ইয়াত তোমালোকে উট উট দেখা পাইছা ইয়াত তোমালোকে ন উন দেখা পাইছা আৰু ইয়াত দেখা পাইছা উলকবি হয়নে আম উট উন উলকবি হয় নহয় এতিয়া তোমালোকে চাই যাব মই পঢ়ি যাম থ এটো দন্ত্য থ তোমালোকে জানা নামটো ক'ব নালাগে উচ্চাৰণটো ক'বা থল থল দৰ দৰ দল দল দম দম দখ দখ ধন ধন ধর ধর নখ নখ নর নর নল নল পদ পদ চোৱা পঢ়িবৰ সময়ত কেতিয়াও আখৰৰ নামটো কোৱাৰ প্ৰয়োজন নাই তোমালোকক যদি সুধে এইটো কি আখৰ চিনি পোৱা নে নামটো জানানে তেতিয়া কৈ দিবা এইটো দন্তীয় দ হয় তেতিয়া বেলেগ কথা কিন্তু পঢ়িবৰ কাৰণে নামৰ প্ৰয়োজন নাই পঢ়িবৰ কাৰণে উচ্চাৰণটোৰ প্ৰয়োজন প দ পদ প থ পথ প ম পম প ৰ পৰ পক্ষ পক্ষ ফল ফল বদ বদ বন বন বৰ বৰ বল বল হয়নে বঢ়িয়া এতিয়া তোমালোকে মোৰ লগে লগে সকলোৱে কৈ যাবা দেই হাজু বঢ়িয়া থল থল দৰ দৰ দল দল দম দম দক্ষ দক্ষ ধন ধন ধর ধর নখ নখ নর নর নল নল পদ পদ পথ পথ পম পম পর পর পক্ষ পক্ষ ফল ফল বদ বদ বন বন বৰ বৰ বল বল এবাৰ এবাৰ অকল গুটে গুটে পঢ়িম দেই শুনি যাবা তোমালোকে থল দৰ দল দম দক্ষ ধন ধৰ নখ নৰ
নল পদ পথ পম পর পক্ষ ফল বদ বন বৰ বল বঢ়িয়া এতিয়া আকৌবাৰ প্ৰাঙ্গণ তুমি হাত দাঙিবা এবাৰ পঢ়িম আৰু আজিৰ ক্লাছটো আমি শেষ কৰিম দেই এটো পঢ়ি পেলাই আজিৰ ক্লাছটো শেষ কৰিম এইকাৰণে প্ৰাঙ্গণ তুমি আকৌবাৰ হাত দাঙাচোন ওকে বঢ়িয়া মই অকমান আঁতৰি দিব লাগিব নহয় নে নহলে বা দেখা নাপাবা প্ৰাঙ্গণ কৈ যাবা দেই কৈ যোৱাচোন প্ৰাঙ্গণ থল ধৰ ধল দম দক্ষ বঢ়িয়া এই লাইনটো ধৰ ধৰ নখ নৰ নল বঢ়িয়া এই শাৰীটো কোৱা পদ 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 কম পৰ পক্ষ হৈছে বঢ়িয়া এই শাৰীটো কোৱা ফল বদ বন বৰ চাৰ সত্যক বল বঢ়িয়া দেখিছা হৈছে বঢ়িয়া প্ৰাঙ্গণ এনেকৈ আমি প্ৰেক্টিছ কৰিম দুটা আখৰৰ তিনটা আখৰৰ চাৰিটা আখৰৰ পাঁচটা আখৰৰ তেনেকৈ প্ৰেক্টিছ কৰিম তাৰ পিছত লাহে লাহে আকাৰযুক্ত ইকাৰযুক্ত লাহে লাহে তাৰ পিছত চাবা আমি লাহে লাহে তেনেকৈ যাম তাৰ পিছত চাবা তোমালোক আৰু ফলফলীয়া যাবা আজি তোমালোক বহুতেই পাৰিছা প্ৰাঙ্গণ যথেষ্টখিনি পাৰিছা আৰু আশা কৰিছো বাকি যি সকল আছা তোমালোকেও পাৰিছা হয় নহয় অহা কাইলৈ আমি আৰু আছে এনেকুৱা প্ৰেক্টিছ কৰিম দেই প্ৰেক্টিছ কৰি পেলাই আমি পৰীক্ষা ল'ম পৰীক্ষাটো আজি নলওঁ দেই ঠিক আছে যথেষ্টখিনি পঢ়িলা ঠিক আছে হ'ব আজিলে ঠিক আছে কাইলৈ আকৌ তোমালোকে 7টা বজাত সাজু হৈ থাকিবা দেই ঠিক আছে বঢ়িয়া